আপুনি বহুত চেষ্টা কৰিছে কিন্তু পৰা নাই আপোনাৰ শিশুটি নকাৰাত্মক দিশৰ ফালে বেছিকৈ গৈছে আপোনাৰ শিশুটি বহুত চঞ্চল বহুত জিদ্দি বহুত খঙাল অনুশাসনহীন হৈ পৰিছে সেই শিশুটিৰ বুদ্ধি আৰু বিকাশ আৰু সেই সংস্কাৰৰ শুধৰণি কৰিবৰ বাবে আপোনালোকে গায়ত্ৰী মন্ত্ৰ ব্যৱহাৰ কৰিব পাৰে আপোনালোকে বহুত ভাল ফল এটা পাব আৰু গায়ত্ৰী মন্ত্ৰটো এনেকুৱা ওম ভূৰ ভুৱঃস্বাহা তৎসবিতুৰ বৰেণ্যম ভৰ্গো দেৱস্য ধীমহি ধিয়ো য়ো নঃ প্ৰচোদয়াৎ প্ৰতিদিনে ৰাতিপুৱাৰ সময়ত এই মন্ত্ৰটো 21 বাৰকে আপোনাৰ শিশুটিক শুনাওক আপুনি পাঠ কৰি শুনালে বেছি ভাল আৰু যদি নোৱাৰে আপোনাৰ সময় নাই তেতিয়াহ'লে আপুনি মোবাইলত হ'লেও শুনাওক আপুনি এটা কাম কৰিব প্ৰতিদিনে স্নান কৰি আপোনাৰ শিশুটিৰ মূৰত হাতখন থৈ এই মন্ত্ৰটো 21 দিন আপোনালোকে পাঠ কৰিব দিনত 11 বাৰকে আপোনালোকে উচ্চাৰণ কৰিব এই মন্ত্ৰটোৱে বুদ্ধি বিকাশ কৰাত সহায় কৰে আৰু শিশুটিক উচিত দিশত মানে সঠিক দিশত যাবলৈ অনুপ্ৰাণিত কৰায় লগতে প্ৰতিদিনাখনে কোৱাৰ দৰে এই ভিডিঅ'টো কেৱল তেওঁলোকৰ বাবে যিসকলে পূজা পাঠ মন্ত্ৰ নীতি নিয়ম বিশ্বাস কৰে কৰ্মই হৈছে ধৰ্ম যদিও কেতিয়াবা ভুল পথত কৰ্ম কৰাৰ বাবে মানুহে সুফল নাপায় গতিকে সঠিক মাৰ্গদৰ্শনৰ বাবে ভগৱানক বিশ্বাস কৰাটো অতি জৰুৰী আৰু তাৰ পৰা বহুত সুফল পোৱা যায় গতিকে আপুনি এবাৰ কৰি চাব পাৰে